মাটি চাব আহিছোঁ বগা মাটিত আহিছিলোঁ বগাহে ক'তো পাওঁ নাই দেখোন চব একেই মাটি আমাৰ ইফালত দৰে বগা মাটি বিচাৰি আছোঁ গাইজ ক'ত পাওঁ বগা মাটিখিনি আৰু পালে দেখাম দিয়কচোন আপোনালোকক চাই থাকক কিন্তু গাইজ মই বগা মাটি আহাৰ পৰা বগা মাটি বিচাৰি বগা মাটি নাপালোঁ গাইজ বগা মাটি মানে চব সেই দেখোন আমাৰ ঘৰৰ নিচিনাই দেখোন অলপ মানুহ বগা মাটি নাপালোঁ বগা মাটি এই বগা মাটি কিজানি গাইজ কিখিনিকে কয় পাহাৰ ন আপোনালোকে চাওকচোন গাইজ ক'ত এটা বগা মাটি আছে চাওকচোন এনেই নামটো দিছি অলপ গাইজ পানী খচো ৰ ধুনীয়াকৈ এটা পানী খচিব লাগিব গাইজ ধুনীয়া পানী আৰু নিজৰা আবালে কি ভলি ঐ নামনি অসমলৈ কৰিলৈ মাত্ৰ সেনেকৈ কৰা আৰু বড়োলেণ্ডৰ বগা মাটি আমিনো যাম চাবলৈ মই ভাবিছিলোঁ কি আৰু মাটি কিজনী আৰম্ভণিৰ পৰা গোটাই বগা কিজনী মই ভাবিছিলোঁ আৰু যে গোটাই গাঁৱৰ পৰা কিজনী বগাই মাটি চাৰিওফালে কিজনী মাটিবিলাক বগাই কিজনী এই পাহাৰখনত যি আছে সেই তাতে ধূলো অলপ পৰি আছে সেয়ে বগা আৰু গাইছ এই বগা মাটিখিনিত ধূলো পৰি বগা হৈ আছে নেকি মোৰ অলপ সন্দেহ হৈছে তাৰমানে গাইছ জাগাটো ধুনীয়া জাগা এনেই অলপ ধেমালি কৰিলোঁ ধুনীয়া আৰু মানে বগা মাটি মানে একদম ধুনীয়া পিকনিক প্লেচ আপোনালোকে চাব ভাল লাগিব আৰু একদম এনজয় হৈছে আজি 2 জানুৱাৰী ধুনীয়া এটা এনজয় হ'ল আমাৰ ধুনীয়া বগা মাটি প্লেচ ধুনীয়া ভিডিঅ'